আজি আমি আৰম্ভ কৰিব লৈছো দ্বি অপহৰণ বিক্ৰিয়া যোনটো আছে তাৰ পিছত আমি আলোচনা কৰিম জাৰণ আৰু বিজাৰণ বিক্ৰিয়া ঠিক আছে তো দ্বি অপহৰণ বিক্ৰিয়া মানে কি দুটা যদি আমি দ্ৰৱ লওঁ দুটা দ্ৰৱ লৈছো তাক আমি যদি বিক্ৰিয়া কৰাইছো তেতিয়া কি হ'ব আৰু দুটা নতুন দ্ৰৱ গঠন হ'ব মানে তাত কি হ'ব প্ৰথম যি দুটা দ্ৰৱ আছে তাৰ আয়নৰ মাজত এক্সচেঞ্জ হ'ব মানে এটা আয়নটো একফালে আহিব আৰু যাৰ বেলেগটো যোনটো দ্ৰৱ আছে তাৰ এটা আয়ন আনটোত যাব আৰু তাৰ পিছত এটা বেলেগ দ্ৰৱ দুটা গঠন হ'ব এই এনেকুৱা টাইপৰ যিবোৰ সমীকৰণ আছে এই সমীকৰণবোৰক আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ মই এইটো বস্তুটো মই বৰ্ডত দেখাই আছো ভালকে চাবা ইয়াত দুটা দ্ৰৱ লোৱা হৈছে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড এই দুটা দ্ৰৱত আমি কি কৰাইছো এই দুটা দ্ৰৱক আমি বিক্ৰিয়া কৰাইছো বিক্ৰিয়া কৰাৰ পিছত বেৰিয়াম সালফেট এটা অদক্ষেপ ওলাইছে আৰু তাৰ পিছত সোডিয়াম ক্লোৰাইড এটা দ্ৰৱ ইয়াৰ পৰা উৎপন্ন হয় ঠিক আছে ইয়াত কি হৈছে আয়নৰ এক্সচেঞ্জ হৈছে মানে কি সোডিয়াম বেৰিয়ামৰ জায়গাত আহিছে আৰু বেৰিয়াম সোডিয়ামৰ জায়গাত গৈছে ইয়াত চাব পাৰিবা তোমালোকে সালফেটৰ আগফালে কি আছে বেৰিয়াম আছে আগত কি সোডিয়াম আছিল ঠিক আছে তো এনেকুৱা যদি এক্সচেঞ্জ অফ আয়নছ যদি হয় বা আয়নৰ মাজত যদি এক্সচেঞ্জ হয় এনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি দ্বি অপহৰণ বিক্ৰিয়া বুলি কওঁ কাৰণ কি এটা এইফালে আহিছে দ্বি অপহৰণ হৈছে তাৰ পিছত আকৌ ইয়াত এটা অদক্ষেপ ওলাইছে ঠিক আছে অদক্ষেপ মানে কি এইটো অদ্ৰাব্য দ্ৰৱ এটা প্ৰস্তুত হৈছে অদ্ৰাব্য তো অদ্ৰাব্য যদি দ্ৰৱ এটা প্ৰস্তুত হয় এইটোক অদক্ষেপ বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ বিক্ৰিয়া যত অদক্ষেপ ওলায় তেনেকুৱা বিক্ৰিয়াবোৰক আমি অদক্ষেপণ বিক্ৰিয়া বুলিও কওঁ ঠিক আছে অদক্ষেপণ বিক্ৰিয়া এতিয়া আমি আলোচনা কৰিব লাইছো জাৰণ আৰু বিজাৰণ বিক্ৰিয়া ঠিক আছে জাৰণ বিক্ৰিয়া মানে কি যি পদাৰ্থত অক্সিজেন যোগ হয় সেই ধৰণৰ বিক্ৰিয়াক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ আৰু পদাৰ্থটো কি হৈছে জাৰিত হৈছে আৰু যি পদাৰ্থত যেনেকুৱা ধৰণৰ বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন হেৰুৱাই তেতিয়াহ'লে সেই পদাৰ্থটো বিজাৰিত হোৱা বুলি কয় আৰু সেই যোনটো বিক্ৰিয়া তাক আমি বিজাৰণ বুলি কওঁ আকৌ মই কৈছো আকৌ বেলেগ ধৰণেও ইয়াক আমি ক'ব পাৰোঁ জাৰণ বিক্ৰিয়া মানে হৈছে কি যদি এটা পদাৰ্থই হাইড্ৰজেন হেৰুৱাই তাকো আমি জাৰিত হোৱা বুলি কওঁ বা সেই বিক্ৰিয়াটোক আমি জাৰণ বিক্ৰিয়া বুলি কওঁ আৰু যি পদাৰ্থত হাইড্ৰজেন যোগ হয় তেতিয়াহ'লেও আমি সেই যোনটো যি যোগ হৈ পেলাই যি পদাৰ্থ উৎপন্ন হয় তাক আমি বিজাৰিত পদাৰ্থ বুলি কওঁ আৰু যোনটো বিক্ৰিয়া সেইটোক আমি বিজাৰণ বিক্ৰিয়া বুলি কওঁ ইয়াত কি কৰা হৈছে যে কপাৰ পাউডাৰক উত্তপ্ত কৰা হৈছে ঠিক আছে উত্তপ্ত কৰা মানে অক্সিজেন এড কৰিছো তেতিয়াহ'লে কি হ'ল কপাৰ অক্সাইডৰ এটা কলা ৰঙৰ এটা চামনি পৰিব ঠিক আছে কলা ৰঙৰ চামনি পৰিব এইটো হৈছে তোমাৰ কি হ'ল এইটো জাৰণ বিক্ৰিয়া মানে কপাৰ লগত অক্সিজেন যোগ হৈছে তাৰ পিছত কপাৰ অক্সাইড প্ৰডিউস হৈছে বা উৎপন্ন হৈছে কিন্তু তাৰ পিছত এই কপাৰ অক্সাইডক যোনটো কলা ৰঙৰ চামনি থকা যি কপাৰ অক্সাইড আছে এইটোৰ ওপৰেদি যদি আমি হাইড্ৰজেন গেছক পাছ কৰোঁ তেতিয়াহ'লে কি হ'ব তাৰ পৰা আকৌ এই যোনটো কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো গুচি গৈ পেলাই কপাৰ প্ৰডিউস হ'ব কপাৰ উৎপন্ন হ'ব তেতিয়াহ'লে এই যোনটো কলা ৰঙৰ চামনি আছিল সেইটো গুচি পেলাই আকৌ মুগা ৰঙৰ কপাৰ আমি পাম তাৰ পিছত পানী অলপমান আমি পাম মানে কি হৈছে কপাৰ অক্সাইডৰ পৰা অক্সিজেনটো গুচি পেলাই কপাৰ হৈছে মানে এইটো বিজাৰণ হৈছে ঠিক আছে ইয়াত কপাৰ জাৰিত হৈছে বা এইটো জাৰণ বিক্ৰিয়া আৰু ইয়াত কপাৰ অক্সাইড বিজাৰিত হৈছে আৰু এইটো বিজাৰণ বিক্ৰিয়া কপাৰ অক্সাইডৰ পৰা কপাৰ প্ৰস্তুত হৈছে কিন্তু ইয়াত আকৌ এটা যদি তোমালোকে চোৱা হাইড্ৰজেনে কিন্তু ইয়াত অক্সিজেন লাভ কৰিছে মানে এইটো হাইড্ৰজেনটো কি হৈছে তোমাৰ জাৰণ হৈছে ঠিক আছে এইটো যোনটো বিক্ৰিয়া আছে ইয়াত চোৱা এইটো যোনটো কপাৰ অক্সাইডৰ কলা ৰঙৰ যি পাউডাৰ আছিলে সেইটো তোমাৰ হাইড্ৰজেন গেছ তাৰ ওপৰেদি যেতিয়া আমি পাছ কৰোঁ তেতিয়াহ'লে কপাৰ মুগা বৰ্ণৰ কপাৰ আমি পাম মানে কপাৰ অক্সাইডে অক্সিজেন এৰি পেলাই ইয়াত বিজাৰিত হৈছে আৰু হাইড্ৰজেনে অক্সিজেন লাভ কৰি পেলাই ইয়াত জাৰিত হৈছে ঠিক আছে হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে জাৰিত হৈছে কপাৰ অক্সাইডে অক্সিজেন এৰিছে আৰু ইয়াত বিজাৰিত হৈছে এনেকুৱা ধৰণৰ জাৰণ আৰু বিজাৰণ দুয়োটা থকা বিক্ৰিয়াক আমি কি বুলি ক'ম জাৰণ বিজাৰণ বিক্ৰিয়া বা ৰেডক্স ৰিয়েকশ্যন বুলিও কোৱা হয়
ইয়াত আৰু দুটা মই বিক্ৰিয়া লিখিছোঁ ইয়াত যে ZNO জিংক অক্সাইডৰ পৰা কি হৈছে অক্সিজেন হেৰুৱাই পেলাই ইয়াত জিংক উৎপন্ন হৈছে মানে এইটো বিজাৰণ হৈছে তাৰপাছত কাৰ্বনে কিন্তু অক্সিজেন লাভ কৰিছে আৰু ই জাৰিত হৈছে ঠিক আছে এতিয়া চোৱা ইয়াত MnO2 মেগনেছিয়াম অক্সাইডৰ পৰা মেগনেছিয়াম ক্লৰাইডলৈ ৰূপান্তৰিত হ'ল মানে অক্সিজেনটো এৰি পেলাই ইয়াত ক্লৰিনক লাভ কৰিছে মানে ইয়াত কি হৈছে বিজাৰিত হৈছে ঠিক আছে বিজাৰিত হৈছে আৰু তাৰ পিছত এইটো HCl যোনটো আছে এইটো কি হৈছে HClৰ পৰা ক্লৰিন হাইড্ৰোজেন হেৰুৱাই পেলাই ইয়াত Cl2 লৈকে ৰূপান্তৰিত হ'ল তাৰ মানে ইয়াত কি হ'ল জাৰণ হ'ল বা জাৰিত হ'ল ঠিক আছে যোনটো এইটো তোমাৰ হাইড্ৰক্লৰিক এসিড আছে এইটো জাৰিত হৈ পেলাই ক্লৰিনলৈকে ৰূপান্তৰিত হৈছে মানে এইটো আমি ক'ব পাৰো যে যিকোনো বিক্ৰিয়াত যদি অক্সিজেন লাভ কৰে বা হাইড্ৰোজেন হেৰুৱাই তাক আমি জাৰিত হোৱা বুলি কওঁ আৰু যত হাইড্ৰোজেন লাভ কৰে বা অক্সিজেন হেৰুৱাই তাক আমি বিজাৰিত বুলি কওঁ ক্ষয়ভৱন আমাৰ দৈনন্দিন জীৱনত জীৱৰ জাৰণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ প্ৰথম প্ৰক্ৰিয়াটো হৈছে ক্ষয়ভৱন যোনটো কিতাপত আছে আৰু এই প্ৰক্ৰিয়াটো কেনেকৈ হয় যে ক্ষয়ভৱন মানে জীৱৰ লোহাৰ জীৱৰ বস্তুবোৰ যদি আমি বাহিৰত পেলাই দিওঁ তেতিয়াহ'লে কি হ'ব তাৰ ওপৰত পানী আৰু বায়ুৱে বিক্ৰিয়া কৰি পেলাই তাত এটা ৰঙচুৱা মুগা বৰ্ণৰ এটা চামনি পৰিব কিছুদিন পিছত ঠিক আছে তাক আমি ক্ষয়ভৱন বুলি কওঁ বা মামৰে ধৰা বুলি কওঁ আৰু এই যোনটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো ক্ষয়ভৱন বুলি কোৱা হয় ঠিক তেনেকৈ তোমাৰ কপাৰৰ ওপৰত কপাৰৰ যি বস্তুবোৰৰ ওপৰত সেউজীয়া চামনি পৰে আৰু সিলভাৰৰ বস্তুবোৰৰ ওপৰত কলা চামনি পৰে আৰু এইটো হৈছে তোমাৰ যি পানী আৰু বায়ুৰ লগত বিক্ৰিয়া কৰি পেলাই এই যোনটো ধাতুবোৰ আছে এই ধাতুবোৰে পানী আৰু বায়ুৰ লগত বিক্ৰিয়া কৰি পেলাই চামনিবোৰ পৰে আৰু তাকে আমি ক্ষয়ভৱন বুলি কওঁ এই ক্ষয়ভৱনৰ জৰিয়তে বহুত বস্তুবোৰ দিনক দিনে বেয়া হৈ গৈ আছে যেনে ধৰা দলংবোৰো বেয়া হয় কেতিয়াবা লোহাৰ দলংবোৰ বেয়া হয় আৰু তেনেকৈ উৰা জাহাজবোৰো বহুত জাহাজবোৰ নষ্ট হৈ যায় এই জাহাজবোৰক মেৰামতি কৰিব লগা হয় বা তাক ৰিপ্লেচ কৰিব লগা হয় বছৰত চৰকাৰৰ ফালৰ পৰাও বহুত ক্ষতি এই ক্ষয়ভৱনৰ ক্ষেত্ৰত পৰা হয় এয়া কেতিয়াবা আমি তেল বা চৰ্বিযুক্ত খাদ্যবোৰ যদি আমি বাহিৰত থৈ দিওঁ বা য'ত তোমাৰ বতাহ লাগি থাকে তেতিয়াহ'লে কি হ'ব সেই খাদ্যটো লাহে লাহে জাৰণ হৈ থাকিব ঠিক আছে তাত অক্সিজেনে এড হয় আৰু অক্সিজেন যোগ হৈ পেলাই সেইটো জাৰণ হৈ যায় তাৰপিছত কি হ'ব যে তাৰ স্বাদো চেঞ্জ হৈ যায় বা বদলি যায় তাৰপিছত তাৰ কালাৰো অলপমান চেঞ্জ হৈ যায় বা সলনি হয় আৰু তাৰ গোন্ধ একেবাৰে দুৰ্গন্ধি এটা আহে ঠিক আছে সেইকাৰণে চিপছৰ পেকেটবোৰত তোমালোকে চাইছা চাগে তাৰ ভিতৰত এণ্টি অক্সিডেণ্ট লগোৱা থাকে বা প্ৰতিজাৰক বস্তু লগোৱা থাকে সেইটো হৈছে নাইট্ৰজেন গেছ সম্ভ্ৰান্ত গেছ বুলি কৈছোঁ ই মানে খাদ্য বস্তুক ইমান সহজে মানে তোমাৰ জাৰিত কৰিব নোৱাৰে বা তাৰ লগত এড হ'ব নোৱাৰে সেইকাৰণে সেই যোনটো চিপছৰ বস্তুবোৰ বা চিপছবোৰ ভালে থাকে বা যিবোৰ আমি পেকেটৰ ভিতৰত ৰাখোঁ সেই বস্তুবোৰ ভালে থাকে বহুদিনলৈকে ভালে ৰাখিবৰ কাৰণে তাৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাই পেলাই সেই বস্তুবোৰ সেইকাৰণে আমি চিপছৰ পেকেট বহুত ডাঙৰ দেখোঁ কিন্তু তাৰ ভিতৰত চিপছ বহুত কমকৈ থাকে এইটো আমি সকলোৱে জানো ঠিক আছে কিন্তু এইটো একচুৱেলি কিয় তেনেকুৱা কৰা হয় তাৰ ভিতৰত নাইট্ৰজেন গেছ ভৰাবই লাগিব যদি নাইট্ৰজেন গেছ নভৰাওঁ তেতিয়াহ'লে চিপছটো বেয়া হৈ যাব আমি খাব নোৱাৰা হৈ যাওঁ এই যোনটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বুলি কোৱা হয় আৰু এইখিনিকে কৈ পেলাই এই যোনটো চেপ্টাৰ আছিলে এই প্ৰথম যোনটো চেপ্টাৰ আছে ক্লাছ 10ৰ এইটো মই কমপ্লিটলি সমাপ্ত কৰিছোঁ ভালকৈ মই আশা কৰোঁ যে মই বিশ্বাস ৰাখিছোঁ যে তোমালোকে বুজি পাইছা বা তুমি বুজি পাইছা কিন্তু যদি কিবা বুজি নোপোৱা বস্তু আছে তোমাৰ তেতিয়াহ'লে তলত কমেণ্টত তুমি কমেণ্ট কৰি দিয়া বঢ়িয়াকৈ তোমাক আকৌ মই ভিডিঅ' বনাই পেলাই তোমাক আকৌ মই দি দিম চিন্তা নকৰিবা আৰু ইয়াৰ পিছত এই যোনটো চেপ্টাৰ আছে ইয়াৰ MCQsবোৰ আহিব বা মাল্টিপল চইচ কুৱেশ্যনছ মই 40টা বা 50টা কেইটা হ'ব সেইকেইটা আলোচনা কৰি পেলাই তোমাক আকৌ ভিডিঅ' বনাই পেলাই দি আছোঁ তেতিয়ালৈকে তোমালোকে এই আমাৰ চেনেলটোত লাগি থাকা আৰু সেই যোনটো ভিডিঅ' আছে সেইটো ওপৰৰ যোনটো লিংক আছে তাত ক্লিক কৰিবা